বন্ধুসকল আমি কালি পানীমূৰ গৈছিলো তাৰ পৰিৱেশটো দেখুৱালো যিসকলে চাইছে বুজি পাইছে আৰু আজি আহি আছো নগাঁও কিয় আহিছো সেই সম্পৰ্কে কম কিন্তু প্ৰথমতে জাৰ্নিটো দেখুৱাই লৈছো মোৰ লগত ৰত্নেশ্বৰ দা আছে মহানন্দ দা আছে আৰু এজন ইনামুল দা আছে আমি আহি আছো আৰু আমি আসলতে আজি অসমীয়া সিনেমা 3 কোটি টকাৰ অধিক উপাৰ্জন কৰিছে বুলি ইতিমধ্যে সংবাদ মাধ্যমত চৰ্চা অব্যাহত আছে ডক্টৰ বেজবৰুৱা সেই ডক্টৰ বেজবৰুৱাখননো কেনেকুৱা হৈছে কি হৈছে ভাল লাগিল নে বেয়া লাগিল সেই সকলোখিনি কথা পৰৱৰ্তী সময়ত দেখুৱাম মাত্ৰ আমি প্ৰথমতে দেখুৱাই লৈছো আমি বৰ্তমান নগাঁৱলৈ আহি আছো আৰু সিনেমাখনটো দেখুৱাব নোৱাৰিম কিন্তু ৰাইজৰ দুই এক অনুভৱ আপোনালোকক জনাবলৈ চেষ্টা কৰিম বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এই যাত্ৰা নগাঁৱলৈ উপভোগ কৰিম আমি ডক্টৰ বেজবৰুৱা ডক্টৰ বেজবৰুৱা 2 হয় না একদম নাই আৰু মাজুলীততো চিনেমা হল নাই সেইবাবে কি কৰিব আৰু সব চিনেমা চাবও নোৱাৰি ইউটিউবত এৰালৈকে ৰৈ থাকিব লাগে তো আজি কিন্তু চাম ডক্টৰ বেজবৰুৱা 2 আৰু যেহেতু একদম মাৰ্কেটত পুৰা ভিৰ চলি আছে এতিয়া ডক্টৰ বেজবৰুৱাৰ টিকট পাবলৈ নাই তো আমি গৈ আছো চাম আৰু আপোনালোকক জনাম মই এনালাইচিছ নকৰো দৰ্শকসকলে ক'ব আচলতে কি ভাল হৈছে কি বেয়া হৈছে নে কি কৰে ৰত্নেশ্বৰ নগাঁৱৰ দিব্যজ্যোতি হলত চিনেমা হলত এই ধৰণে ডক্টৰ বেজবৰুৱা চাবলৈ ভিৰ হোৱা পৰিলক্ষিত হৈছে পৰিৱেশটো দেখাইছে আমি যিহেতু আহি উপস্থিত হৈছোঁ আমি যাম প্ৰথমতে কাউণ্টাৰৰ মানুহ হ'লেতো এনেকে পাতা নিচিনা লাগি আহিলে পুৰা আভৰাই কিন্তু অসমীয়া চিনেমাৰ যি বৰ্তমানৰ অৱস্থা এইটো অলপ ভাল হৈছে বুলি ক'ব পাৰি ভাল হ'ব লাহে লাহে সকলো বস্তুটো সময়ত মানে ডেভেলপ পায় লাহে লাহে কৰিব পাৰি সেইটো হ'ব লাহে লাহে তোমালোকৰ হলটোৰ নাম দিব্যজ্যোতি নগাঁও এতিয়া প্ৰতিদিনে ভিৰ পুৰা হৈ আছে ৰাইজৰ দৰ্শকৰ হিচাপৰ আৰু মিডিয়াম কমো নহয় বেছিও নহয় মিডিয়াম ৰেকৰ্ড ব্ৰেক কৰিছে বা ডক্টৰ বেজবৰুৱাই অসমত এইটোতো শুনি আছো ৰেকৰ্ড ব্ৰেক কৰিছে আজি কিমান মান মানুহ আহিলে এতিয়ালৈকে আমাৰ অনলাইন 95 বাকী অফলাইন কি আছে কিমান বা হয় চলি আছে ইতিমধ্যে আমি উঠি আহি আছো নগাঁৱত আছো হোটেল দীপজ্যোতি আৰু মাজুলীৰ পৰা আমি আহিছো গুৱাহাটীৰ পৰা আহি এই ধৰণে ভাবিলো যে চিনেমাখন ডক্টৰ বেজবৰুৱা অসমৰ ৰেকৰ্ড ব্ৰেক কৰিছে ভাবিলো একবাৰ চাই লওঁ নাই ৰক্তচোদা কি কৰে একবাৰ চাই লওঁ কেনেকুৱা লাগে কি হ'ব পৰৱৰ্তী সময়ত জনাম আচলতে দাদা খাবলৈ আহিলে চাবলৈ আহিলোঁ বিৰাট ভাল লাগিছে মনটো ডক্টৰ বেজবৰুৱা চাবলৈ পাইছোঁ যে আজি বিৰাট মনটো ভাল লাগিছে চাওঁ এতিয়া সোমাওঁ কেনেকুৱা লাগে চাই পেলাই আপোনাক ক'ম আৰু কেনেকুৱা লাগে বেয়াটো নালাগিব বহুত ভাল লাগিব বহুত চখ কৰি আহিছোঁ নিশ্চয় আমি ভিতৰৰ ভাগলৈ সোমাই যাম ডক্টৰ বেজবৰুৱা চালে কেনেকুৱা লাগিলে ভালেই লাগিব অসমীয়া চিনেমাৰ উন্নতি হৈছে ভাল হৈছে ভাল লাগিল চাই এণ্ডিংটো ভাল ষ্টাৰ্টিঙো ভাল ধুনীয়া লাগিছে আমি চালো ডক্টৰ বেজবৰুৱা চাই আহি একাপ বোলো চাহ একাপে খাই লওঁ নে কি কয় দাদা কি ক'ব চিনেমাখনৰ ওপৰত কি ক'ব ভাল লাগিব অসমীয়া চিনেমা বহুত ডেভেলপ হৈছে এনেই কিমান ইয়াৰ আগতে কি অসমীয়া চিনেমা চাইছিলে মনত আছে ইয়াৰ আগতে কি বুলি কয় ৰত্নাকৰ চাইছিলোঁ ৰত্নাকৰ চাই সেইখনো ভাল হৈছিলে ভাল হৈছে ৰত্নাকৰৰ পাছত আকৌ এইখন চাইছে আৰু অসমীয়া চিনেমা জগতত ই ৰেকৰ্ড ব্ৰেক কৰিছে আৰু জুবিন গাৰ্গে বিশেষকৈ ভাল ৰোল কৰিছে ভাল হয় নাই